বিজেপিৰ এই বিলখন পাছ কৰাৰ পৰা ৰাজনৈতিক মুনাফা কি হ'ব মোক 1 2 3 কৰি বুজাই দিয়ক আপুনি ঠিক আছে 1 2 3 কে কৈছো 3 কোটি মানুহৰ ভিতৰত 8 লাখ মানুহ they are just 1.5% ম্যাথমেটিক্সত প্ৰবলেম আছে দেই ব্যক্তিগতভাৱে কবাত মাৰু খাব পাৰো ইয়াতকৈ কিবা লাজ লগা কথা আছে নেকি এজন জনপ্ৰতিনিধিৰ কাৰণে Citizenship Amendment Bill 2016 খনৰ ভয়াবহতাৰ বিষয়ে প্ৰত্যেকজন অসমীয়াই বুজি উঠিছে আৰু আন্দোলনত নামি পৰিছে কিন্তু সৰকাৰখনৰ কিছুমান প্ৰতিনিধিও আকৌ এই বিলখনৰ ওকালতি কৰিছে কালিও ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই টিভি চেনেলৰ আগত কিছুমান কথা কৈছে তাৰ বিষয়ে আজি কথা পাতিম লগতে বিজেপি সৰকাৰখনে কিদৰে ডিভাইড এণ্ড ৰুল পলিচিৰ দ্বাৰা অসমখনক ভাগ ভাগ কৰি ৰাজত্ব কৰাৰ পৰিকল্পনা কৰিছে তাৰ বিষয়ে কম প্ৰথমতে কৈ থওঁ আজি কিছুদিনৰ আগলৈকে ময়ো তেখেতৰ টিভিৰ অনুষ্ঠানসমূহ ঘণ্টা ঘণ্টা কাণ পাতি শুনিছিলো কিন্তু লাহে লাহে তেখেতৰ সত্যৰ কথাবিলাক গম পোৱা হলো নো ডাউট তেখেতৰ সমান দক্ষ কিন্তু চতুৰ ৰাজনীতিবিদ বৰ্তমান অসমত দ্বিতীয় এজন নাই তেখেতৰ কথাসমূহ যদি ভালদৰে বিশ্লেষণ কৰি চোৱা নহয় পুনৰ এবাৰ আমাক কিন্তু টুপিটো তেখেতে পিন্ধাব তেখেতৰ এটা ক্লিপ চাই লওঁ আহক এই 8 লাখ মানুহক খেদি পঠোৱাটো সম্ভৱ নহয় কিন্তু এই 8 লাখ মানুহক যেতিয়া আপুনি ভোটাৰ তালিকাৰ পৰা নাম কাটি দিব তেতিয়ালে 16টা সিট বংগভাষীয় মুছলমানৰ হাতলৈকে গুচি যাব তেখেতৰ মতে হিন্দু বাংলাদেশীক নাগৰিকত্ব নিদিলে 17-18টা সিট অসমীয়াই নাপায় আৰে এতিয়াও দেখোন সেইবিলাক সমষ্টিৰ পৰা অসমীয়া মানুহে প্ৰতিনিধিত্ব কৰি আছে আন নালাগে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস ডাঙৰীয়াই দেখোন তেনেকুৱা এটা সমষ্টিকে প্ৰতিনিধিত্ব কৰে লগতে এখেতে কৈছে যে আগন্তুক দিনত মুছলমান বাংলাদেশে চৰকাৰ গঠন কৰিব আৰে কোনে কৈছে মুছলমান বাংলাদেশীক ৰাখা তেখেতসকলকো পঠোৱা না হিহঁতকো পঠোৱা হিন্দুকো পঠোৱা মুছলমান বাংলাদেশকো পঠোৱা মাত্ৰ তাত খিলঞ্জীয়া মানুহক থাকিবলৈ দিয়া আৰু খিলঞ্জীয়া মানুহে ডিসাইড কৰক তাৰ পৰা এমএলএ কোন হ'ব এমপি কোন হ'ব বিজেপি নাই এজিপি নাই অসমখন আজমল মুখ্যমন্ত্ৰী হ'ব আৰু আপুনি তেওঁৰ তলত থাকিব সেইটো যদি কোনোবাই ধৰ্মনিৰপেক্ষ লাষ্ট ইলেকশ্যনত ৰাজনৈতিকভাৱে বদৰুদ্দিন আজমল পুৰা শেষ হৈ গ'ল পৰাজয় বৰণ কৰা এই বদৰুদ্দিনক কিয় পুনৰ লাইমলাইটত অনা হৈছে জানেনে দাড়িয়ে গোফে চুলিয়ে টুপিয়ে লুঙিয়ে বদৰুদ্দিন আজমল দেখিলে এজন ভয় লগা ব্যক্তি এই ভয় লগা ব্যক্তিজনক যাতে আমি সকলোৱে ইমাজিন কৰি পেলাও এজন মুখ্যমন্ত্ৰী হিচাপে আৰু আমি ভয় খাই যাওঁ আৰু শৰ্মা ডাঙৰীয়াৰ দৰে মানুহৰ কথাবিলাক যাতে আমি বিশ্বাস কৰি লওঁ বাস কথা সিমানে এই 8 লাখ মানুহ গুচোৱাৰ পৰা অসমীয়া বঙালী ভাষাৰ কোনো বিশেষ কাৰণ 3 কোটি মানুহৰ ভিতৰত 8 লাখ মানুহ they are just 1.5% তেখেতৰ মতে অসমৰ মুঠ জনসংখ্যা 3 কোটি হিন্দু বাংলাদেশীৰ সংখ্যা 8 লাখ এইটো যদি শতাংশলৈ নিয়া হয় 2.66% 2.66% হ'ব লাগে কিন্তু তেখেতে কৈছে 1.5% যেটো ভুল এটো এটা ভুল গণিত 8 লাখ তেওঁলোকৰ মতে খুব সৰু সংখ্যা যেটো আমাক কোনো প্ৰবলেমত নানে আৰে কথাটো হল এই 8 লাখ বাংলাদেশীক ইয়াত ৰাখিবলৈ তোমালোকে অধিকাৰ ক'ত পালা ইলেকশ্যনৰ আগত তোমালোকে কৈ আছা যে এজনো বাংলাদেশী আমাৰ ইয়াত থাকিব নোৱাৰিব আৰু এতিয়া কৈ আছে 8 লাখ 9 লাখ আহিলে একো দিগদাৰ নহয় মোৰ কি প্ৰফিট আছে এই যে বিজেপি গালি পাৰি আছে বিজেপিৰ এই বিলখন পাছ কৰাৰ পৰা ৰাজনৈতিক মুনাফা কি হ'ব মোক 1 2 3 কৰি বুজাই দিয়ক আপুনি ঠিক আছে 1 2 3 কে কৈছো নাম্বাৰ 1 এমপি ইলেকশ্যন আহি আছে অসমৰ এমপিৰ সিটৰ তুলনাত ওয়েস্ট বেংগলৰ এমপিৰ সিট বেছি অসমৰ যদি 14খন আছে ওয়েস্ট বেংগলত 42খন লোকসভাৰ আসন আছে ইয়াৰ লগে লগে ওয়েস্ট বেংগলত হিন্দু বাংলাদেশীৰ সংখ্যাও অসমৰ তুলনাত বেছি সেই গতিকে অসমত যদি দুই এখন আসন কমো পায় বিজেপি চৰকাৰে ওয়েস্ট বেংগলত তাৰ কৈ বহুত বেছি আসন পোৱাৰ আশা কিন্তু আছে এণ্ড নাম্বাৰ 2 এনআৰচিৰ তথ্যসমূহ এই চৰকাৰখনে ভাল ধৰণেৰে এনালাইজ কৰি পেলাইছে এওঁলোকৰ টিম বিলাকে পিপিটি বনাই কোট কিমান হিন্দু বাংলাদেশী আছে অসমখনৰ তেওঁলোকে গম পাইছে এতিয়া তেওঁলোকে গম পাইছে যে উজনিৰ তুলনাত নামনিত হিন্দু বাংলাদেশীৰ সংখ্যা বেছি নামনি অসমত কংগ্ৰেছৰ অধিপত্য কিন্তু বেছি যদি এই বিধেয়কখন অনা হয় তেনেহলে বিজেপি গভৰ্ণমেণ্টখনে নামনিত কিন্তু জনপ্ৰিয়তা
বৃদ্ধিহে পাব। এণ্ড নাম্বাৰ 3, উজনি অসমৰ ৰিস্কটো কমাবৰ বাবে তেওঁলোকে কিছুমান লালিপপ সদৃশ জনজাতিকৰণৰ দৰে বিলাই দিছে, যাতে সামথিং ইজ বেটাৰ দেন নাথিং, 2-3খন বা কেইখনমান আসন যাতে MP ইলেকশ্যনত তেওঁলোকে পায়। আৰু এই অনুষ্ঠানটোতে তেওঁ স্বীকাৰ কৰিছে যে জনজাতিকৰণ হ'বলৈ বহুত সময় আছে বা এইটো এটা দীঘলীয়া প্ৰচেছ। কিন্তু মই বা আমি সকলোৱে বুজি পোৱা নাই, যদি সঁচাকৈ জনজাতিকৰণটোত ইমান এটা দীঘলীয়া সময়ৰ প্ৰয়োজন আছে, তেন্তে এতিয়াইনো কিয় ইমান ডাঙৰ ঢোলটো বজাই ফুৰিছে? বিজেপিয়ে কি একো লাভ নোহোৱাকৈ ঢোলটো বজাই আছে নেকি? এণ্ড নাম্বাৰ 4, এই অনুষ্ঠানটোতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছে যে এই হিন্দু বাংলাদেশীখিনিয়ে 17-18টা সমষ্টিত এটা ভাইটেল ৰোল প্লে কৰিব। এই 17-18টা সমষ্টিত এই হিন্দু বাংলাদেশীখিনিয়ে কাক ভোট দিব? অবভিয়াছলি বিজেপিক ভোট দিব, কাৰণ যোনে ভাতকেইটা খোৱালে তেওঁকেতো আদৰটো কৰিব। তেওঁলোকে খালি অসম চুক্তিৰ কথা কৈ থাকে। অসম চুক্তি অসমীয়া মানুহে কৰা চুক্তি নহয়, সেইখন প্ৰফুল্ল মহন্তই কৰা চুক্তি, তাক বাদ দিয়ক। কিন্তু 6 জনগোষ্ঠীৰ জনজাতিকৰণ আৰু অসম চুক্তিৰ 6 নং দফাৰ কমিটি গঠন, এই দুইখন ভেকু ভাওনাৰ কথা অসমৰ ৰাইজে গম পাইছে, তাৰ বিষয়ে বেলেগকৈ নকওঁ। কিন্তু তেখেতে কৈছে যে 51ৰ সলনি 71 বা 71ৰ সলনি 51 হ'ব লাগিছিলে। আৰে হওক না 51 হওক বা 71 হওক, এটা ভিত্তিবৰ্ষ লওক আৰু হিন্দু মুছলমান বাংলাদেশী চবকে ইয়াৰ পৰা পঠাওক। আৰু এটা কথা কওঁ, মনত ৰাখিব, অসম চুক্তিখন কেৱল অসম গণ পৰিষদৰ চুক্তি নহয়। অসম গণ পৰিষদে মাথো এই অসম চুক্তিখনক আগবঢ়াই নিয়াত সহায় কৰিছিল। এই অসম চুক্তিখন 855জন শ্বহীদৰ তেজেৰে লিখা এখন দলিল। এইখনক বাৰে বাৰে অপমান কৰি থাকিলে কিন্তু সহ্য কৰা নহ'ব। সমুদ্ৰ মন্থনত কোনোবাই বিষ খাব লাগিব, শিৱ এজনটো থাকিবই লাগিব, মহাদেৱ এজন থাকিবই লাগিব, নহলে সমুদ্ৰ মন্থন কেনেকে হ'ব? আৰু আজিও ময়ে বিষ খাইছো। ওম নম শিৱায়, এইবাৰ মহাদেৱ, এইটোৱে শুনিবলৈ বাকী আছিলে। আৰু আমি ধৰ্ম নিৰপেক্ষ হ'ব খোজা নাই, আমি ধৰ্ম নিৰপেক্ষ উইথ এ ৰাইডাৰ। অসমীয়া হিন্দু মুছলমান যেতিয়া আহে আমি ধৰ্ম নিৰপেক্ষ, যেতিয়া বংগভাষীয় মুছলমানৰ কথা আহে তেতিয়া আমি তাত এটা ডিষ্টিংশ্যন আনিব খোজো, বিকজ দে আৰ থ্ৰেট। ভাবি লওক, এটা ঘটনা ঘটিল। ৰাতি 12 বজাত তলা ভাঙি 2জন মানুহ আপোনাৰ ৰুমলৈ সোমাই আহিলে। আপুনি চিঞৰ বাখৰ কৰি লাইটটো জ্বলাই দেখিলে যে এজন মতা মানুহ আৰু এগৰাকী ধুনীয়া মাইকী মানুহ। তেতিয়া আপুনি কি কৰিব? 2জনকে পুলিচক গতাই দিব, নে মাৰপিট কৰি মাথো মতা মানুহজনক গতাই দিব আৰু ধুনীয়া তিৰোতাগৰাকীক ৰাখি থৈ দিব? কথাটো ঠিক তেনেকুৱাই। হিন্দু বাংলাদেশী আৰু মুছলমান বাংলাদেশী দুইটাকে খেদিব লাগে, কিন্তু আমি আমাৰ নিজৰ লাভটো দেখি হিন্দু বাংলাদেশীখিনিক আমাৰ মাজত ৰাখি থৈছো। ব্যক্তিগতভাৱে মই গালি খাম, ব্যক্তিগতভাৱে ক'ৰবাত মাৰো খাব পাৰো, চিকিউৰিটি নাথাকিলে মোৰ কি কি লাভ হ'ব কওক? চিকিউৰিটি নোহোৱাকৈ তেখেত হেনো জনসাধাৰণৰ মাজলৈ গ'লে জনসাধাৰণে পিটিব, মাৰিব। ইয়াতকৈ কিবা লাজ লগা কথা আছে নেকি এজন জনপ্ৰতিনিধিৰ কাৰণে? নিজকে চাইৱালা বুলি কোৱা, হীৰা লগোৱা কোট পিন্ধা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিয় বাৰে বাৰে হিন্দু হিন্দু কৈ থাকে জানেনে? কাৰণ পৃথিৱীত ধৰ্ম এনেকুৱা এটা বস্তু যাৰ দ্বাৰা আপোনাৰ চেণ্টিমেণ্টটোৰ লগত খেলিব পাৰে। আমাক উন্নয়ন নালাগে, আমাক ধৰ্ম লাগে। আমাক এখন হস্পিটেল নালাগে, এটা মন্দিৰ লাগে বা এটা মছজিদ লাগে। গোটেই বিশ্বত ধৰ্ম ধৰ্ম বুলি কৈ বহুত মানুহক মানসিকভাৱে অন্ধ বনাই বহুত কুকৰ্মত লিপ্ত কৰোৱা হৈছে। ধৰ্ম লাগিব, কিন্তু আটাইতকৈ ডাঙৰ ধৰ্ম হ'ল মানৱ ধৰ্ম। মানুহে মানুহৰ কথা চিন্তা কৰাটোহে ধৰ্ম। আমি বহুত কিবা কিবি নাজানিব পাৰোঁ, কিন্তু স্কুল কলেজত কিছুমান বস্তু খুব চিৰিয়াছলি পঢ়ি আহিছোঁ। তাৰে ভিতৰত ভাৰতৰ সংবিধানখন। ভাৰতীয় সংবিধানৰ 2টা ইম্পৰ্টেণ্ট স্তম্ভ হ'ল ধৰ্ম নিৰপেক্ষতা আৰু গণতন্ত্ৰ। ধৰ্ম নিৰপেক্ষতাৰ কি হৈছে গম পাইছোৱেই। গণতন্ত্ৰত জনসাধাৰণৰ মতামত জনপ্ৰতিনিধিয়ে গুৰুত্ব দিব লাগিব। এতিয়া আকৌ উল্টা হৈছে, জনপ্ৰতিনিধিয়ে ৰজাৰ দৰে ৰুল এণ্ড ৰেগুলেশ্যনছ বনাইছে আৰু আমি তাক ফ'ল' কৰিব লাগিব। আমি কি স্লেভ নেকি? জনসাধাৰণে ৰুল ৰেগুলেশ্যন বনাব, মন্ত্ৰীয়ে নহয়। শেষত
কম বয়সীয়া যদিও মই মোৰ সীমিত জ্ঞানেৰে আপোনালোক সকলোকে এটা অনুৰোধ জনাইছো যে এই আন্দোলন আগবঢ়াই নিয়ক, কিন্তু সম্পূৰ্ণ গণতান্ত্ৰিক মাধ্যমেৰে কোনো ধৰণৰ হিংসাত্মক কাৰ্যত নিজকে লিপ্ত নকৰাব, কাৰণ হিংসাই কেতিয়াও কাৰো ভাল কৰা নাই। সম্পূৰ্ণ সংযত হৈ এই আন্দোলন আগবঢ়াই নিয়ক।